নমস্কাৰ আসাম এক্সামৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আৰু ফাইনেলি আজি আমাৰ অপেক্ষাৰ অন্ত পৰিল আমাৰ অসম চৰকাৰে যি আৰু এটা ডাঙৰ ভ্যাকেন্সি দিয়াৰ কথা কৈ আছিল মানে এটা বৃহৎ ভ্যাকেন্সি এটা এডভাৰটাইজমেন্ট ওলাব বুলি কৈ আছিল এই জুলাই মাহত তাৰ অপেক্ষাৰ অন্ত পেলাই আজি আমাৰ সিএম ডাঙৰীয়াই টুইটাৰৰ জৰিয়তে ঘোষণা কৰিলে যে ৩২,০০০ নতুন পোষ্ট আহিব নতুনকৈ আৰু সেপ্টেম্বৰতে ইয়াৰ এডভাৰটাইজমেন্ট মুকলি হ'ব আৰু সেপ্টেম্বৰৰ পৰাই এপ্লাই ষ্টাৰ্ট হ'ব আৰু কোনটো বিভাগত কিমান পোষ্ট আছে তাৰ বিষয়েও সবিশেষ তেখেতে ইয়াৰ জৰিয়তে জনাইছে মানে টুইটাৰৰ জৰিয়তে জনাইছে গতিকে ভিডিঅটো চাই থাকিব কি কৈছে তেখেতে টুইটাৰৰ জৰিয়তে সম্পূৰ্ণকৈ বুজিবলৈ ইয়াত চাওক অভাৰ 32,000 পোষ্ট ইয়াত কি দিছে অভাৰ 32,000 পোষ্ট will be advertised within September 10 মানে 10 ছেপ্টেম্বৰৰ ভিতৰতে ৩২,০০০ নতুন পোষ্টৰ বাবে এডভাৰটাইজমেন্ট ওলাব আৰু ইয়াতে কি হ'ব আমাৰ অসম চৰকাৰ 1 লাখ জব দিম বুলি যি প্ৰতিশ্ৰুতি কৰিছিল তাৰ প্ৰতিশ্ৰুতি পূৰণ হ'ব আৰু তলফালে চাওক ইয়াতে যিখন ফটো লগাইছে মানে পিকচাৰ লগাইছে ইয়াতে ফুলফিলিং প্ৰমিজেস ক্ৰিয়েটিং এমপ্লয়মেন্ট ইয়াত চাওক কোনটো বিভাগত কিমান পোষ্ট আছে সেইখিনি ধুনিয়াকৈ দিয়া হৈ আছে কোনটো বিভাগত কিমান পোষ্ট আছে ইয়াতে 1 নম্বৰতে আছে হোম ডিপাৰ্টমেন্ট হোম ডিপাৰ্টমেন্টৰ পৰা 4,097টা পোষ্ট ওলাব তাৰ পিছতে হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰৰ পৰা 5,105টা এডুকেশনৰ পৰা আছে 10,299টা ইয়াত চাওক আপোনালোকে তাৰ পিছতে আছে পিএনআৰডিৰ পৰা 1176টা পোষ্ট ওলাব ভালেখিনি পোষ্ট তাৰ পিছত গ্ৰেড 3 আৰু গ্ৰেড 4 এইখিনি আমি ADRE বুলি ধৰিব পাৰো ADRE যেনেকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হৈছিলে ঠিক তেনে ধৰণে পোষ্ট হ'ব এইখিনি 7,000 আৰু 4,000 যি গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্টখিনি আছে এইখিনি আমি ADRE ৰ দৰে ধৰিব পাৰো আৰু বাকিখিনিত গ্ৰেড 3 গ্ৰেড 4 গতিখিনি সোমাই থাকিব ইয়াতে হোমত ধৰক আপোনাৰ অসম পুলিচৰ যদি পোষ্ট নতুনকৈ ওলাই তেতিয়া হলে এইটো হোম ডিপাৰ্টমেন্টত থাকিব মানে 4,000 পোষ্টৰ অন্তৰ্গত হ'ব আৰু হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ আপুনি ইয়াৰো 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ থাকিব পাৰে এডুকেশনটো নিশ্চয় আপোনালোক সকলোৱে জানেই যে এডুকেশনত আৰু কি ওলাব পিএনআৰডি টো তেনে ধৰণে থাকিব গতিকে মুঠতে কিমান ওলাইছে 32,689টা পোষ্ট 32,689টা পোষ্ট ওলাইছে আৰু আমি শুনি আছিলো যে 22,500 পোষ্টৰ বিষয়ে এতিয়া আমি গম পালো 32,689টা গতিকে ইমানবোৰ পোষ্ট হয়তো দ্বিতীয়বাৰ আমাৰ অসমত ওলাব খুব কম পৰিমাণে ওলাব পাৰে কিন্তু এনেকুৱা এটা ডাঙৰ চান্স আপোনাৰ বাবে হয়তো আৰু ভৱিষ্যতে নাহিবও পাৰে গতিকে যদি আপুনি এইবাৰ এটা চাকৰি লম বুলি ভাবিছে এটা চাকৰি আপুনি যদি পাম বুলি আশা কৰিছে আপুনি পাম বুলি যদি মনতে ভাবি থৈছে তেতিয়া হলে আপুনি আসাম এক্সাম আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলটোত এই সকলোবোৰ ভিডিও মানে এই পৰীক্ষাসমূহৰ সুবিধা হোৱাকৈ সকলোবোৰ ভিডিও আপলোড কৰা হ'ব যাতে আপুনি ধুনিয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰে আপোনাৰ যাতে পৰীক্ষাত সহায় হয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত যেনে ধৰণে আপোনালোকক সহায় কৰিছিলো যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত আপুনি বিফল হৈছে তেতিয়া হলে এইবাৰ আপুনি নিশ্চয় সফল হ'ব আপুনি ভালকৈ প্ৰিপাৰেচন কৰক 32,689টা পোষ্টৰ ভিতৰত মাত্ৰ এটা আপোনাক লাগে হয় নে নহয় গতিকে আপুনি আসাম এক্সাম চেনেল সাবস্ক্ৰাইব কৰি লওক আৰু ইয়াৰ বিষয়ে মই বিতংকৈ এটা ভিডিও আনিম যে কোনটো বিভাগত কেনে ধৰণে পঢ়িব লাগিব কোনটোৰ বাবে কি পঢ়িব লাগিব কোনটো বিভাগৰ বাবে সিলেবাস কেনে ধৰণৰ হ'ব এই সকলোবোৰ ওপৰত আপুনি যদি বিতংকৈ জানিব বিচাৰে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপুনি সেই ভিডিওবোৰ পাব আৰু মই 1 by 1 এটাৰ পিছত এটাকৈ ভিডিও বনাম এতিয়া ভিডিওবোৰ কন্টিনিউ কৰা নাই কাৰণ মানুহে যেতিয়ালৈকে এডভাৰটাইজমেন্ট নাপায় বা এপ্লাই কৰিব নোৱাৰে তেতিয়া কি কৰে যে ইমান গুৰুত্ব নিদিয়ে পৰীক্ষা এটা দিম আৰু এডভাৰটাইজমেন্ট আহিব এপ্লাই কৰিম তাৰ পিছত আৰু প্ৰিপাৰেচন কৰিম ভিডিও চাম আৰু কিতাপ পঢ়িম প্ৰিপাৰেচন কৰিম কিন্তু আগৰ পৰা যে কি কৰে প্ৰিপাৰেচনটো কৰি থাকিলে আপুনি নিজৰে কষ্টটো কমি থাকে সেইটো মানুহে নবুজে আপোনালোকে সেইটো নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছো গতিকে এতিয়াৰ পৰা মই কন্টিনিউ কৰিম ভিডিও এতিয়াৰ পৰা কিয় কন্টিনিউ কৰিম কাৰণ এতিয়া সকলোৰে মূৰত এটা লাগি থাকিব যে নাই পৰীক্ষা আহি গ'ল এপ্লাই কৰাৰ পিছতে পৰীক্ষা দিবই লাগিব গতিকে আমি পঢ়া শুনা কৰিব লাগে নাই এতিয়া আমি পঢ়িব লাগিব এনে ধৰণৰ চিন্তা ভাৱ এতিয়া আপোনালোকৰ মনলৈ